নমস্কাৰ সমসাময়িক ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ কুকতলি মেলা আৰু মেলা বুলি ক'লেতো গমেই পায় কিমান উখল মাখল হৈ থাকে নহয় জানো। গতিকে মানে ৰাতিপুৱাৰ পৰা কাম বন কৰি ঘৰ দুৱাৰ মুচি মাক সকলো বস্তু জটাই মানে গাহৰি মাংস লোকেল মুৰ্গী লগতে মাছ আৰু বিভিন্ন ধৰণৰ মানে কেনেকৈ বনায় আৰু ভাগে ভাগে মায়ে জানে চব খালি মই ৰেডি কৰি দিছোঁ। আদা নহৰু আলু পিঁয়াজ চব কাটি এতিয়া নিজে ফ্ৰেছ হৈ ধুনীয়াকৈ আহিছোঁ কাৰণ 10টা বাজিছে। আলহী হ'ব চাগে মানে হ'ব আৰু সৰহভাগে চাগে আলহী হ'ব কাৰণ নিমন্ত্ৰণ দিয়া গৈছে যিহেতু সকলোকে। আৰু বাকী তাকে ভাবিছোঁ ভ্লগিংটো আৰম্ভ কৰোঁ, আপোনালোককো দেখাওঁ মেলানো কেনেকৈ উদযাপন কৰোঁ। মানে চবে জানেই যিহেতু গোঁসাই উলিওৱা মেলা। বাকী আৰু ঘৰত সেই আলহী সমাগম হ'ব আৰু লাহে লাহে দেখাই আছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু যোন মোৰ চেনেলৰ নতুন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। কণ্টিনিউ কৰি থাকক, দেখাই আছোঁ। গাহৰি মাংস উতলি আছে, ইফালে ভাত হ'ল, ইফালে মায়ে বনাই আছে দালি আৰু এয়া অলপ কেঁচাই থৈ দিছে আৰু লোকেল মাংসৰ কাৰণে আদা নহৰু আৰু এইফালে আলু পিঁয়াজ যোগাৰ কৰা হৈ আছে আৰু এয়া হৈছে এয়া লোকেল আৰু এয়া দালি উতলি আছে বৰ্তমান। এয়া হৈ গ'ল লাল লাল একদম গাহৰি মাংস এটা ডিছ হৈছে আৰু আনফালে মই কেৰাহী পাতি লৈছোঁ এয়া পাপৰ পুৰিবৰ কাৰণে। মানে সৰু সৰু কামখিনি মোৰ, বাকী মেইন ডিছখিনি মা ভাগৰ আৰু সেই বাহিৰৰ চৌকাত মায়ে বনাই আছে, ভিতৰৰ চৌকাত মই পাপৰ পুৰিবলৈ আহিছোঁ। আৰু এয়া চাওক কাৰ জিভা পানী পৰিছে বাৰু। এয়া এক পলিথিন পাপৰ হৈ গ'ল, পুৰি গৈ হ'ল বৰ্তমান মোৰ। আৰু এতিয়া এনেকুৱা হালত টাইট হৈছে, ৰ'ব বাহিৰত গৈ লগ পাই আছোঁ। মোৰ যে পাপৰখিনি ফ্ৰাই কৰোঁতে এফালে ঘামে জোলে মানে মানুহজনী অৱস্থা নাইকিয়া হৈ গ'লো। মায়ে আলাই ওলাই ৰাতিপুৱাৰ পৰা বনাই আছে দেহি। গাহৰি মাংস বনাইছে, লোকেল বনাইছে, মাছ বনাইছে, দালি বনাইছে, ভাত বনাইছে, চব বাহিৰৰ চৌকাত। মই পাপৰখিনি ফ্ৰাই কৰিলোঁ, মই যেনিবা জটাই দিছোঁ, জটাই নিদিয়া নহয়। তাৰপিছত এতিয়া এটা ডিছ বনাই হ'ল, দেখাই লোৱা আপোনালোকক। পাপৰখিনি মই ফ্ৰাই কৰি থৈ আহিলোঁ, অলপ বহি লৈছোঁ, ৰেষ্ট লৈ লৈছোঁ কাৰণ আলহী অহাৰ লগে লগে আকৌ মানে কি বুলি কয় নাস্তা পানী যোগাৰ ধৰিবই লাগিব দিয়কচোন। হয় মেলা নহয় যেন মানে হেৰি কি বুলি কয় বিয়াহে জানো কাৰোবাৰ এনেকুৱা নিচিনা লাগিছে। আৰু অলপ সময় বহি লওঁ, বাকী সবিশেষ দেখাই আছোঁ, চাই থাকক। ভাত পানী খোৱা হ'ল, এতিয়া আলহীয়ে আইচক্ৰীম খাবলৈ আইচক্ৰীম বেপাৰী লৈ আহিছে। এইটো অৰেঞ্জ ফ্লেভাৰ। এইজন আইচক্ৰীম খোৱা মানুহজন। এই আইচক্ৰীম এইটো চকোবাৰৰ নিচিনা নে? এইটো চকোবাৰৰ নিচিনা নে? এইটো অৰেঞ্জ ফ্লেভাৰ আৰু চকলেট পাব। মই এইটো ল'ম, মই এইটো সেইটো। কিমান টকা কয় আপোনাৰ তুমি নোখোৱা আইচক্ৰীম? খাবি নাখায়, খাবি খাব খাবি খাবি কি দিম? মটকাটো মটকা বহুত এই গৰম পানীত তোলা ল'ব কিনি দিয়া মানুহটো। মটকা মটকা কি কথা কয় বন্ধক দিয়া নেকি? সেইটো হ'ব। এইটো সেই চামুচটো দিয়ক। লওক কি খাব আপোনাৰ ফেভৰেটটো গম পাইছে, গম পায় নে নাপায়? ভাল হ'ব আপোনাৰ মানুহটো চাই গম পাইছে কোনটো ভাল হ'ব। কৰ্ণটো খাই টেষ্টি লাগে ন? আইচক্ৰীমতো গেৰাণ্টি বিচাৰিছে চাওক। 5টা আইচক্ৰীম পাৰ্টি হৰি গৈছে না মেলা দ্বিতীয়টো আলহী এইয়া মাইকে টিকলি আলহী নে না ঐ নেনে টোপনিৰ পৰা উঠি আহি যায় দেই ছোৱালী, সেইকাৰণে মাত দিয়া নাই। ঐ নেনা ৰ'ব আলহী সেৱা শুশ্ৰূষা কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ।
কি খাইছা ঠাণ্ডা কাহ নহয় কোৱাচোন তুমি ঠাণ্ডা কোৱাচোন ঠাণ্ডা এই মানে সিহঁতক এইয়া ঠাণ্ডা খাবলৈ দিছোঁ প্ৰথম আহি পাইছে যে এইয়া তাইও খাব অঁ পাৰিব খোৱা অঁ তাই খাব নিজে খাব দিয়ক আকৌ ইয়াকে আমাৰ ছোৱালী বহুত স্মাৰ্ট এটা গ্ৰুপ পঠিয়ালোঁ দেখা পালে জেঠাইহঁতৰ মানে পাৰ্টিটো গ'ল তাৰপিছত মোৰ ষ্টাফৰ পাৰ্টি আহিছিলে এটা পঠিয়ালোঁ তাৰপিছত ভণ্টিহঁত আহিলে সিহঁতকো খুৱাই বুৱাই ল'লোঁ সেইটো যেনিবা ভিডিঅ' নকৰিলোঁ আৰু এতিয়া মোৰ লগৰ এজনী আহিছে এইজনী খাবলৈ বহিছে যেনিবা দেখা আজি তাই মঙলবাৰৰ ব্ৰত কিন্তু আজি মানে ব্ৰত ভাঙি দিব দিছোঁ মই হয়নে নহয় মেলা দিন তাই মোক চিৰা দৈ গোটাব দিছে চাওকচোন বাৰু মেলা দিনত চিৰা দৈ খায় নেকি কোনোবাই মৰা সকামতহে খায় সেইকাৰণে বোলো ভাত খাই যা ব্ৰত মঙলবাৰ ব্ৰত বোলো বুধবাৰে পালিবি বুলি বোলে কৈছোঁ এতিয়া ওলাই ল'লোঁ ফাইনেল লুক কি দেখা পালে যিহেতু সম্পূৰ্ণ মানে ড্ৰেছটো দেখা আছোঁ মই বাহিৰত তাই খাই লওক ৰখি আছোঁ মই তাৰপিছত মেলা চাবলৈ গৈ আছোঁ মেলাখালীত একেবাৰে ধুনীয়াকৈ দেখাম আৰু চাই থাকক অঁ দে লগ পাম মেলাখালী পালোহি মেলাখালীত ভিৰ চাওক বেলেগ কি ভাবিছে ক'ত আহিলে মেলাত ইমান ভিৰ কিনো কথা ক'ম বাকীখিনি যিমানখিনি বাৰু দেখালোঁ এতিয়া ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ গতিকে ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব বাকী লগ পাই আছোঁ অন্য এটা নতুন ভিডিঅ' কৰি তেতিয়ালৈকে বাই বাই মই মেলা চাওঁ